Welcome back. আজি দেখাব গৈছো ফেসবুক একাউণ্ট কেনেকৈ ডিএক্টিভেট কৰা হয় আৰু পাৰ্মানেন্ট কেনেকৈ ডিলিট কৰা হয় আৰু মানুহ মৰাৰ পিছত তেওঁৰ একাউণ্টখন কি কৰা হয়। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু বলক তেতিয়াহ'লে ফেসবুক একাউণ্টটো খুলি কিনে চাওঁ। ফেসবুক একাউণ্ট খুলি আপোনালোকে সেটিংত যাব। এই তিনডাল ডট দেখিছে ইয়াত ক্লিক কৰি setting দেখিছে setting and privacy ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে একেবাৰে ওপৰত যিটো আছে setting ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে যাব লাগিব ক'ত গ'ল এইটো কন্ট্ৰল অনাৰশ্বিপ এণ্ড কন্ট্ৰল ইয়াত যাব। ইয়াত যোৱাৰ লগে লগে আপোনালোকে এই তিনিটা অপচন পাব। কেমেৰাটো আৰু এই তিনিটা মেমৰিলাইজেশ্যন সেটিং 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰথমটোত তাতে আমাৰ কাম হৈ যাব। প্ৰথমটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তলত যাব। তলত লিখা আছে ডিলিট আফটাৰ ডেথ মানে মৰাৰ পিছত আপোনাৰ একাউণ্টখন ডিলিট কৰিবলৈ ডিলিট আফটাৰ ডেটত ক্লিক কৰিব লাগিব। মই যেহেতু নো কৰি থোৱা আছে ডন্ট ডিলিট আফটাৰ ডেটত মই থৈ দিছোঁ। তাৰমানে একাউণ্টখন মই মৰাৰ পিছত ডিলিট কৰিব নালাগে বুলি কৈ থোৱা আছে। এতিয়া আমি য়েছ কৰি কিনে চাম। য়েছ ডিলিট আফটাৰ ডেট ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰিলোঁ। এতিয়া আমি সেভ কৰিম। সেভ কৰাৰ পিছত ডিলিট ইয়াত কনফাৰ্ম কৰিম। ডিলিট একাউণ্ট আফটাৰ ডেট সুধিছে। য়েছ কনফাৰ্ম কৰিম। কনফাৰ্ম কৰাৰ পাছত চুজ ফ্ৰেণ্ড মানে আপোনাক এজন ফ্ৰেণ্ড বাচিব দিছে য'ৰ পৰা সিহঁতে ভেৰিফাই কৰিব পাৰিব একাউণ্টখন ডিলিট কৰিবলৈ। আমি এইটো স্কিপ কৰিম। আপোনালোকেও স্কিপ কৰিব পাৰিব। স্কিপ কৰি দিয়াৰ লগে লগে আপোনাৰ এক্টিভ হৈ গৈছে মানে আপোনাৰ ৰিকুৱেষ্ট তেওঁলোকে একচেপ্ট কৰিছে। ডিলিট আফটাৰ ডেট মানে যেতিয়াই নেকি সিহঁতে গম পাব একাউণ্টখনৰ অনাৰজন মানে মালিকজন মৰিছে মৃত্যু হৈছে বুলি তেতিয়াই তেওঁলোকে ডিলিট কৰিব মানে ভেৰিফাই কৰি কিনে। এতিয়া মই আকৌ নো কৰিম। নো কৰি কিনে আপোনালোকে সেভ কৰি দিব। বছ হৈ গ'ল। নোট এক্টিভ হৈ গৈছে। দ্বিতীয়তে আমি যাম এতিয়া ডিএক্টিভেশ্যন এণ্ড ডিলিট। ইয়াত আপোনালোকে পোনপ্ৰথমে এই দুটা অপশ্যন পাব ডিএক্টিভেট একাউণ্ট ডিলিট একাউণ্ট। আমি ডিএক্টিভেট কৰি চাম। ডিএক্টিভেট কৰা মানে আপুনি যাৰ লগত ফ্ৰেণ্ড আছে তেওঁৰ ফ্ৰেণ্ড লিষ্টত আপোনাক দেখা পাব আৰু দ্বিতীয়তে আপুনি যাক SMS কৰি থৈছে সিহঁতে আপোনাৰ SMS বিলাক পঢ়িব পাৰিব। অন্যথা আপোনাক কোনোবাই যদি ফেচবুকত চাৰ্চ কৰি কিনে চায় তেতিয়াহ'লে আপোনাক দেখা নাপাব। ডিএক্টিভেট মানে সেইটোৱে হয়। কোনেও দেখা নাই একাউণ্ট এক্টিভ হৈ নাথাকিব মানে আপোনাৰ একাউণ্টেই নাই বুলি ক'ব কোনোবাই যদি মানে ফেচবুকত মাৰি চায়। ডিএক্টিভেট কৰি চাওঁ কেনেকৈ কৰে। আপোনালোকে ডিএক্টিভেট ক্লিক কৰিব। কলা ডটটো দেখিছে সেইটো মানে চিলেক্ট হৈ গৈছে। তাৰপিছত অলপ তললৈ যাওক। কণ্টিনিউ টু একাউণ্ট ডিএক্টিভেশ্যন তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক পাছৱৰ্ড বিচাৰিব য'ত নেকি আপোনালোকৰ ফেচবুকৰ পাছৱৰ্ডটো আছে সেইটো মাৰিব লাগিব। ইয়াত মাৰি কিনে মাৰি ল'লোঁ। কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকক কাৰণবিলাক সুধিব মানে কি কাৰণে আপোনালোকে একাউণ্টখন ডিএক্টিভেট কৰিব বিচাৰিছে। যিকোনো এটা কাৰণ আপোনালোকে চিলেক্ট কৰিব পাৰে। তাৰপিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ লগে লগে আপোনালোকৰ আগৰ এনেকুৱা ধৰণৰ আহিব তাতো কণ্টিনিউ কৰি দিব আপোনালোকে। কণ্টিনিউ কৰাৰ লগে হৈ গৈছে একাউণ্ট ডিএক্টিভেট ডিএক্টিভেট মাই একাউণ্ট আৰু এটা অপশ্যন আছে ডিএক্টিভেট মাই একাউণ্ট ইয়াতো ক্লিক কৰি দিব। একাউণ্ট ডিএক্টিভেট হ'ল। চাওক এতিয়া আপুনি যদি একাউণ্টখন খুলিবলৈ হয় নতুনকৈ আপুনি
পাছৱৰ্ড মাৰিব লাগিব, আপোনাৰ মোবাইল নাম্বাৰ বা ইমেইল যিয়ে নাথাকক লাগে আপুনি লগ ইন কৰিব। নতুনকৈ লগ ইন কৰাৰ লগে লগে একাউণ্টখন এক্টিভ হৈ যাব, মানে একাউণ্টখন খোল খাব। ডিএক্টিভেট কেঞ্চেল হৈ এক্টিভ হ'ব। এনেদৰে এক্টিভেটৰ পৰা এক্টিভ কৰা যায়, আৰু এক্টিভৰ পৰা ডিএক্টিভেট কেনেকৈ কৰা যায় সেইটোতো দেখুৱালোৱেই। এক্টিভ কৰিবৰ কাৰণে আপোনালোকে লগ ইন কৰিব লাগিব পুনৰ, তেতিয়াই ডিএক্টিভেট আঁতৰি এক্টিভ হ'ব আপোনাৰ একাউণ্টখন। মানে আকৌ আগৰ দৰে আপোনাৰ একাউণ্টখন চলাব পাৰিব। লগ ইন কৰি লওক। মই লগ ইন কৰি লৈছোঁ। হ'ল, একাউণ্টখন খোল খালে। তাৰপিছত আমি এতিয়া আকৌ যাম আগৰ জেগালৈকে। ছেটিঙত যাম, ছেটিঙৰ প্ৰাইভেচি তাত ক্লিক কৰাৰ লগে লগে ওলাব ছেটিঙত ক্লিক কৰিম। ছেটিঙত ক্লিক কৰাৰ লগে লগে ক'ত গ'ল এইটো একাউণ্ট অনাৰশ্বিপ এণ্ড ইয়াত গ'লোঁ। ইয়াত গৈ আমি 2 নম্বৰটোত গৈছিলোঁ, ডিএক্টিভেট এণ্ড ডিলিট। সেই অপশ্যনটোত আকৌ যাব। যিহেতু আমি এতিয়া আলোচনা কৰিম পাৰ্মানেণ্ট ডিলিট কেনেকৈ কৰে। এই তলত দেখিছে সেইটো ডিএক্টিভেট আলোচনা কৰিলোঁ। ডিএক্টিভেট একাউণ্ট এইটোত ক্লিক কৰি কিনে কণ্টিনিউ টু একাউণ্ট ডিলিট ইয়াত ক্লিক কৰিম। ইয়াত ডিলিট মানে পাৰ্মানেণ্ট হ'ব। ইয়াতো এটা কাৰণ সুধিছে, কি কাৰণেনো আপুনি ডিলিট কৰিব বিচাৰিছে। চিলেক্ট কৰিব, কণ্টিনিউ কৰিব। তাৰপিছত কণ্টিনিউ কৰালে আপোনালোকৰ আগত এনেকুৱা ধৰণৰ আহিব, য'ত নেকি আপোনালোকে ফেচবুকত থকা ফটো বা কিবা ডকুমেণ্টছ কিবা ইনফৰমেশ্যন থাকে, এইবিলাক ডাউনলোড কৰিব পাৰিব আপোনালোকে ইয়াৰ পৰাই। তললৈ যাব, তলত গৈ ডিলিট একাউণ্টত মাৰি দিব। ডিলিট একাউণ্টত মৰাৰ লগে লগে আকৌ ইয়াত পাছৱৰ্ডটো বিচাৰিব, ফেচবুকৰ পাছৱৰ্ডটো আপোনালোকে মাৰি কিনে কণ্টিনিউ কৰিব। কণ্টিনিউ কৰি লৈছোঁ মই। কণ্টিনিউ কৰাৰ পিছত ঠিক এনেদৰে আহিব। ইয়াত লিখা আছে 30 দিনলৈকে আপোনাক সময় দিছে। 30 দিনৰ ভিতৰত যেতিয়াই নেকি আপোনাৰ মনটোত যদি আকৌ আহে যে মই একাউণ্টখন ডিলিট নকৰোঁ, তেতিয়াহ'লে আপুনি কেনচেল কৰিব পাৰিব। কেনচেল কেনেকৈ কৰে মই এতিয়া দেখুৱাই দিছোঁ। মানে ডিলিট কৰাৰ পিছত আপুনি ডিলিট একাউণ্টত মৰাৰ পিছত কি আহিব মানে আপোনাৰ একাউণ্টখনত অলপ পাছত দেখুৱাই আছোঁ। 30 দিনৰ ভিতৰত যেতিয়াও আপুনি চেঞ্জ কৰিব পাৰে। মানে একাউণ্টখন লগ ইন কৰিব লাগিব। লগ ইন কৰি পিনি তাত আপুনি এইটো কেনচেল কৰিব লাগিব। ডিলিটৰ কাৰণে যিটো ৰিকুৱেষ্ট কৰিব এইটো কেনচেল কৰিব লাগিব। আমি ডিলিট কৰি চাওঁচোন কি হয়। ডিলিট একাউণ্টত মাৰি দিছোঁ মই। ডিলিট একাউণ্টত মৰাৰ লগে লগে এইটো সিহঁতে একচেপ্ট কৰিব আপোনাৰ। হৈ গ'ল, দেখিছে নাই। ডিলিট এক্টিভ মানে আপুনি ডিলিটৰ কাৰণে ৰিকুৱেষ্ট পঠিয়াই দিলে মানে এতিয়া একাউণ্টখন খোল নাখায় আৰু। কিন্তু 30 দিনলৈকে আপোনাক সময় দিছে, খোল নাখায় এতিয়া একাউণ্টখন। 30 দিনলৈকে সময় দিছে, তাৰ ভিতৰত যেতিয়াও আপুনি চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে আকৌ লগ ইন কৰিব লাগিব একাউণ্টখন। ফেচবুকত গৈ কিনে ফেচবুকত যাব, ফেচবুকত গৈ একাউণ্টখন পুনৰ লগ ইন কৰিব লাগিব। কনফাৰ্ম ইউৰ আইডেণ্টিফাই পাছৱৰ্ড মাৰি কিনে আপোনালোকে খুলি ল'ব। মই খুলি ল'লোঁ পাছৱৰ্ড মাৰি কিনে। তাৰপিছত আহিব য়েছ কণ্টিনিউ টু ফেচবুক। আপুনি ফেচবুকলৈ যাব বিচাৰিছে নেকি সুধিছে। ইয়াত য়েছ কৰি দিয়াৰ লগে লগে আপোনাৰ সেই ৰিকুৱেষ্ট যিটো ডিলিট মাৰিছিলে নহয় সেইটো কেনচেল হৈ যাব। আকৌ আপুনি আগৰ দৰে চলাব পাৰিব ফেচবুকখন। য়েছ কণ্টিনিউ টু ফেচবুক মানে মই এতিয়া ফেচবুক একাউণ্টখনলৈ মই যাম। আপুনি একাউণ্টখনলৈ অহা মানে আপুনি ডিলিট কেনচেল কৰি দিয়া বা ডিএক্টিভেট কৰিছিলে যদি এক্টিভ হৈ যোৱা, সেইবিলাক মানে একাউণ্টখন চলাই থকা মানে। দেখিছে নাই, হৈ গ'ল। ভিডিঅ'টো যদি অকণমান হ'লেও যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যদিহে ভাল লাগিছে। থেংক ইউ শেষলৈকে চোৱাৰ বাবে।